কেৱল মাত্ৰ পিঁয়াজেই নহয়, সকলো সা সামগ্ৰীৰ দাম বাঢ়িছে। অত্যাৱশ্যকীয় সামগ্ৰী যিমানবোৰ আছে, পিঁয়াজ, আলু, দাইল, মিঠাতেল, নিমখ, হালধি, সকলোৰে দাম বাঢ়িছে। দাম কিমান বাঢ়িছে? যোৱা 7 বছৰত 100ৰ পৰা 180%, মানে প্ৰায় দুগুণ নহয় 4 গুণ, প্ৰায় 4 গুণৰ সমান বাঢ়িছে। যে বিদ্যুতৰ মাচুল যিটো আছিল তাৰ হাৰ কিমান বাঢ়িলে? 600 টকা দি থকা মানুহে 3600 টকা দিয়া পৰিৱেশ হৈছে। সকলো ঔষধৰ দাম বাঢ়িছে। তাৰ লগে লগে ঘৰ বন্ধা সামগ্ৰীৰ দাম বাঢ়িছে, কৰ বাঢ়িছে, সকলো ধৰণৰ কৰ, টাউনত থকা মানুহৰ কৰ, ঘৰত থকা মানুহৰ কৰ, খাজানা 5 গুণ বাঢ়িছে। পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে। এটা সময়ত বিজেপিয়ে পিঁয়াজৰ মালা, আলুৰ মালালৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, গেছৰ চিলিণ্ডাৰ মূৰত তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল। 2014, 2016 এই চনবোৰত বিজেপিৰ অহাৰ কাৰণ কি আছিল? কাৰণ আছিল অত্যাধিক মূল্য বৃদ্ধি। মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কুঙা কৰি পেলাইছে। কিন্তু এতিয়া আমি দেখিছোঁ যে তেওঁলোকে অহাৰ পিছত ভোটৰ ওপৰত দানহ পৰা দি আগতে যি হাৰত বাঢ়িছিল তাতকৈ বহুত বেছি হাৰত এতিয়া বঢ়া আৰম্ভ হৈছে। মানুহ নিজে ভুক্তভোগী। মানুহক যদি বিনামূলীয়া চাউল আৰু অৰুণোদয় দিছে, কিন্তু তাৰ বিপৰীতে চামুচেৰে দি বেলচাৰে এনেকৈ মানুহৰ পৰা সকলো সম্পদ কাঢ়ি লৈ গৈছে। মানুহ দুখীয়া হৈ গৈছে দিনে দিনে। এতিয়া কোনো গাঁৱৰ অঞ্চলৰ, টাউনৰ অঞ্চলৰ মানুহ কোনো সুখত নাই। 1,50,000 কোটি টকা ঋণৰ বোজা, জন্ম হোৱা শিশুৱে 40,000 টকা ঋণৰ বোজা লৈ পৃথিৱীৰ বুকুত কান্দিব লগা প্ৰথমটো কান্দোন দিয়ে। আমাৰ সেই অৱস্থা, লাও লোৱা অৱস্থা বুলি যিটো কয়, লাও লোৱা কৰি দাস গোলাম বনোৱাৰ যিটো কৌশল চৰকাৰে কৰি আছে। সেইকাৰণে সস্তীয়া জীৱনশৈলী, সস্তীয়া জীৱনবোধক বাদ দি আমি অলপ চিৰিয়াছলি কথা বতৰাবোৰ চিন্তা চৰ্চা কৰিব লাগিব। অন্যথা সমাজ নাবাচে, জাতি নাবাচে, আৰু আমাৰ সকলো ভাষা, কৃষ্টি, সংস্কৃতি, অৰ্থনীতি হেৰুৱাই সৰ্বশ্ৰান্ত এটা জাতিলৈ আমি পৰিৱৰ্তন হ'ম। টোল টেক্স বাঢ়িছে সকলোতে, বহুত কথা থাকি গৈছে মই কৈ যোৱা কথা। তাৰ বিপৰীতে কিন্তু ভোট কিনিবলৈ 11,000 কোটি টকাৰ তেওঁলোকে ঘোষণা কৰে। আপোনাৰ মোৰে ধন। দুখীয়া, প্ৰকৃত দুখীয়া মানুহে পাইছে নেকি? দুখীয়া কিছু মানুহে পাইছে যি বিজেপি কৰে। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন কোনে পাইছে? কিছু মানুহে, জেনুইন মানুহে পাইছে। 90% বিজেপি কৰ্মকৰ্তাই পাইছে। তেওঁলোকৰ অঙহী বঙহী তেওঁলোকে পাব লগা উপযুক্ততা থাকক বা নাথাকক, তেওঁলোকে দুখীয়া হওক বা নহওক, যদি বিজেপিৰ পঞ্চায়তৰ সভাপতি এজনৰ ভতিজাক যদি হয়, ভাগিনীয়েক যদি হয়, ঘৰত কাম কৰা মানুহৰ যদি ভায়েক হয়, তেতিয়াহ'লে তেওঁ অৰুণোদয় পাইছে। তেতিয়া চৰকাৰলৈ আহে, তাত পাৰ্টি বুলি কথা নাই। বিধৱাই যি পাব লাগে, তেওঁ বিজেপি কৰিছে নে গণপৰিষদ কৰিছে ডাঙৰ কথা নহয়। তেওঁ পাব লগা বিধৱাগৰাকীয়ে পাব লাগে, বৃদ্ধগৰাকীয়ে যি পাব লাগে, তেওঁ কংগ্ৰেছ কৰিছে নে আপ কৰিছে ডাঙৰ কথা নহয়, তেওঁ পাব লাগে। নাই পোৱা, খবৰ লওক। মই মিছা কথা কোৱা নাই। এখন গাঁৱত 200 গৰাকী মানুহে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে, তাত ৰেহাই পাইছে 8 গৰাকীয়ে। পাৰ্চেণ্টেজ কিমান? 4%।